নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে যোগ বিয়োগ পূৰণহৰণৰ প্ৰাথমিক জ্ঞান দিয়াৰ কাৰণে উৎকৃষ্ট সঁজুলি কি এবাকাছ সৰু ল'ৰা ছোৱালীক গণিত শিকাৰ সময়ত সহায় কৰা সবাতোকৈ উত্তম পন্থাটো কি সংখ্যাৰ সৈতে ধেমালি কৰিবলৈ শিকোৱা গণিত শিক্ষণৰ গণনাত ব্যৱহৃত কৰা সামগ্ৰীবোৰ কি টকা পইচা মুদ্ৰা বুটাম হৰহৰহিল জ্যামিতিৰ ধাৰণাবোৰ দিবলৈ কিহৰ বৰ দৰকাৰ জিঅ' বৰ্ডৰ ত্ৰিকোণমিতিৰ জ্ঞান দিবলৈ কি ব্যৱহাৰ কৰা হয় ক্লিন মিটাৰ পঞ্চক্ৰম অৰ্থাৎ 5MS মানে কি মেচিন মেটেৰিয়েল মিডিয়া মেন মেথড PLMৰ সম্পূৰ্ণ নাম কি প্ৰগ্ৰামড লাৰ্নিং মেটেৰিয়েল CAIৰ সম্পূৰ্ণ নাম কি কম্পিউটাৰ এছিষ্টেন্স ইনষ্ট্ৰাকচন NCTMৰ সম্পূৰ্ণ নাম কি নেশ্যনেল কাউন্সিল অফ টিচিং অফ মেথমেটিক্স আজিকালি বহু ধৰণৰ মোবাইল এপ পোৱা যায় যাৰ ব্যৱহাৰে গণিত বিষয়ৰ শিক্ষণিকন কাৰ্যত অৱদান দিয়ে তাৰে কিছুমান উদাহৰণ হৈছে প্ৰডিগি গেম মেথ ট্ৰেইনিং ফৰ কিডছ চিকেট 12 ফটোমেথ খান একাডেমি জিঅ'মেট্ৰি পেডবাজ মেথ ব্ৰেইনস্কোপ ফ্লেশ কেন্স গণিত বিষয়ৰ শিক্ষণিকন কাৰ্য ব্যৱহাৰ কৰা কেইটামান সফটৱেৰৰ নাম কি গ্ৰাফিক কেলকুলেটৰ ডাইনামিক জিঅ'মেট্ৰি টুলছ মাইক্ৰ'ছফ্ট মেথমেটিক্স ডাইনামিক গ্ৰাফিক টুলছ মাইক্ৰ'ছফ্ট এক্সেল স্প্ৰেডশ্বীট অটোশেপ